সন্মানীয় সংবাদসেৱী বন্ধুসকল, দুনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 1948 চনত স্থাপিত হৈছিল আৰু এই অনুষ্ঠানে ৰূপালী জয়ন্তী, সোণালী জয়ন্তী অতিক্ৰম কৰি 2023 বৰ্ষৰ জানুৱাৰীত 75 বছৰত ভৰি দিব আৰু এই 75 বছৰীয়া মহাৰজত জয়ন্তী অনুষ্ঠানটি উদযাপন কৰিবলৈ বিদ্যালয় কৰ্তৃপক্ষ, স্থানীয় ৰাইজ, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীসকলে মানক কৰিছে আৰু সেই উদ্দেশ্যে অহা 17 অক্টোবৰ সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে মহাৰজত জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠানটি অনুষ্ঠিত হ'ব আৰু এই অনুষ্ঠানলৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, সহৃদয় ৰাইজ, প্ৰাক্তন শিক্ষাগুৰুসকল এই সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে। 1948 চনৰ পৰা আজিলৈকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি ইয়াৰ পৰা ওলাই গৈ অসমৰ, ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন কৰ্ম সংস্থাপনত নিয়োজিত হৈ আছে, সেইসকলক আটাইকে আমি ঢুকি পোৱাটো হয়তো সম্ভৱপৰ নহ'ব। গতিকে আমি আপোনালোকৰ জৰিয়তে, সংবাদ মাধ্যমৰ জৰিয়তে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী আৰু দুনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতি সহৃদয় ৰাইজৰ আমি এই প্ৰথমতে শুভ আৰম্ভণি অনুষ্ঠান 17 অক্টোবৰৰ সকলো কাৰ্যসূচীতে আমি অংশগ্ৰহণ কৰাটো বিচাৰিছোঁ।